जानला मोनला नङैनि हारिनि थैजों सोमोन्दो गैयै माखासे इउटिउबारफोर दङ गावनि এই 2 নম্বৰী এনডিএফবি ফেৰেঙ্গা উৰফে ৰঞ্জিত বসুমতাৰী কৰ পৰা সাহস পালে বিটিচিৰ মাননীয় চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যোধা মূৰ্খ ক'ব কাৰণে বিআৰ ফেৰেঙ্গা ডাঙৰীয়াই নিজকে লেবেল মাৰি থাকে যে বিআৰ ফেৰেঙ্গাই বেংটল কলেজৰ প্ৰফেচাৰ আছিল। আচ্ছা কেনেকৈ প্ৰফেচাৰ আছিল মোক কওকচোন। বিআৰ ফেৰেঙ্গা উৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই যোনে বেলেগক মূৰ্খ বুলি কয় তেওঁ নিজে যোধা মূৰ্খ, যাৰ কাৰণে তেওঁ এমএত নোমছ মাৰ্ক পোৱা নাছিল। তেওঁৰ যদি দম আছে তেওঁৰ এমএৰ মাৰ্কশ্বিটখন ৰাইজক দেখুৱাই দিয়ক যে তেওঁ এমএত নোমছ মাৰ্ক পাইছিল, মাষ্টাৰ ডিগ্ৰী নোমছ মাৰ্ক তেওঁ কোৱালিফাই কৰিছিল, নেট পাছ কৰিছিল, স্লেট পাছ কৰিছিল। সৰ্বমুঠ 40টা সমষ্টিৰ 28টা সমষ্টিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দলে সাৰ্বঙ্গীনভাৱে এবছলিউট মেজৰিটি লাভ কৰিছে। আৰু বিআৰ ফেৰেঙ্গা ডাঙৰীয়া আপুনি কি, আপোনাৰ কথাটো ক'লেতো লাজে লাগে। আপুনি দেখোন 2টা সমষ্টিতে হাৰি থাকিলে। অঞ্চলত যদি ভগৱানো থাকে তেতিয়াহ'লে আপুনি উচ্ছেদ কৰিব। আপোনাৰ দৰে কমিউনেল মানুহ নাই। মই আপোনাক কৈছোঁ, আমি হিন্দুসকলে ভগৱানক শ্ৰদ্ধা কৰোঁ। আমাৰ আৰাধ্য হয় শ্ৰীকৃষ্ণ ৰাম, আমাৰ আৰাধ্য সত্য যুগে নাৰায়ণ, ত্ৰেতা যুগে ৰাম, দাপৰ যুগে শ্ৰীকৃষ্ণ, কলি যুগে জগন্নাথ। আপুনি আমাৰ ভগৱানক অপমান কৰিবলৈ যেনে যি ধৰণে সাহস কৰিছিলে নহয় বিআৰ ফেৰেঙ্গা ডাঙৰীয়া, সেই পাপৰ ফল আজি আপুনি পাইছে, যাৰ কাৰণে আজি 2টা সমষ্টিতে আজি আপুনি হাৰি থাকিবলগীয়া হ'ল এই 2025 চনৰ বিটিচিৰ নিৰ্বাচনত। আৰু এটা কথা মই অৱশেষত ক'ব বিচাৰিছোঁ যে বিআৰ ফেৰেঙ্গা ডাঙৰীয়া, আপুনি বহুতকে যোধা মূৰ্খ বুলি কয়, হাগ্ৰামা মহিলাৰীক মূৰ্খ বুলি কয়, ঠিক আছে। ৰাইজে অলৰেডি জানে যে প্ৰতিদিন টাইম বা অসমৰ এটা আগশাৰীৰ ছেটেলাইট চেনেলৰ টক শ্ব'ত বহি মোৰ লগত যেতিয়া যুক্তি তৰ্ক বা ডিবেট কৰিছিলে বিআৰ ফেৰেঙ্গা ডাঙৰীয়াই, প্ৰতিদিন টাইমত যেতিয়া মোৰ লগত ডিবেট কৰিছিল বিআৰ ফেৰেঙ্গা ডাঙৰীয়াই, কেনেকুৱা যুক্তি তৰ্ক বা ডিবেটত ৰাম ধুলাই খাইছিলে। সেই অপমান আৰু আপোনাক মনত পেলাই দিব লাগিব নেকি? মোৰ লগত ডিবেট কৰাৰ পিছদিনাই আপুনি টেনশ্যনতে হস্পিটেলত এডমিট হ'ব লগা পৰিস্থিতি হৈছিলে। এইবাৰ চেলেঞ্জ দিছোঁ বিআৰ ফেৰেঙ্গা ডাঙৰীয়া, এইবাৰ যদি আপুনি বিটিচিৰ যিকোনো ইছ্যুৰ ওপৰত, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ইছ্যুৰ ওপৰত বা জহে তহে যে আপুনি বকি থাকে, এইবিলাক বিষয় লৈ যদি কোনোবা দিন আৰু মিডিয়া টকশ্বত আহি আপোনাৰ লগত তৰ্কত বহু নহয়, এবাৰতো আপুনি হস্পিটেল এডমিট হৈছিলে হাই প্ৰেছাৰ উঠি, এইবাৰতো আপোনাৰ কি গতি হ'ব আপুনি নিজে ভাবি থাকক। আকৌ এবাৰ চেলেঞ্জ দিছোঁ, মনত কৰক আপুনি মোৰ লগত নিউজ ডিবেটত বহি কি অৱস্থা হৈছিলে, কেনেকৈ ঢুকে ঢুকে পানী খাবলগীয়া হৈছিলে, গোটেই অসমৰ ৰাইজে দেখিছে। নেক্সট টাইম আৰু অহংকাৰ কৰি কোনোবা মাননীয় এটা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কেৱল ব্যক্তি নহয়, আজিৰ দিনত এজন সাংবিধানিক এটা পদবীত থকা বিটিচিৰ মাননীয় চিফ। হাগ্ৰামা মহিলাৰীক বাদ দিয়ক, আকৌ এবাৰ মোৰ লগত ডিবেট কৰক, তৰ্ক প্ৰতিযোগিতাত আহক বা মিডিয়াৰ টকশ্বত আহক। যোৱাবাৰ যদি ঢুকে ঢুকে পানী খাইছিলে, এইবাৰ আপুনি ষ্টুডিঅ' এৰি পলাই যদি যাবলৈ বাধ্য নহয়, মোৰ নাম পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ বুলি মই সলনি কৰি দিম। जों हानायमानि नाजागासिनो दङ, खिन्थु दुखुनांथाव बाथ्राया जादों माखासे इउटिउबारफ्रा माखासेखौ जों थोंजोङै मुं खारिनानै बुंनो हायो, खिन्थु जों खारिनो गोसो गैया। माने जानला मोनला नङैनि हारिनि थैजों सोमोन्दो गैयै माखासे इउटिउबारफोर दङ गावनि बेक्तिगत सार्थखौ जाफुंहोग्रा। बिसोरो जाहाथा मेसेज होलाबायनानै मानसिनि गेजेरावहाय बिशृंखला सृष्टि खालामनो नागिरबाय दङ। आं बिथांमोनखौ सांग्रां जानो होदों, हारिनि थाखाय मावनो नागिरदोंब्ला आरो हारि मावनायजों लोगोसे गावनि उदैनिबो सोमोन्दो दंब्ला मोजां मावथों, नङाब्ला बे हारिया खहा जायो, बेखौ सांग्रां जानायानो रिलिफ